নমস্কাৰ বন্ধুসকল, মই মানছো আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। বন্ধুসকল, আজি পুনৰ আপোনালোকলৈ মই 11টা প্ৰশ্ন লৈ আহিছোঁ। হয় বন্ধুসকল, এই 11টা প্ৰশ্নৰ ভিতৰত 10টা প্ৰশ্ন উত্তৰ মই দিম আৰু এটা প্ৰশ্নৰ উত্তৰ আপোনালোকে দিব লাগিব। বন্ধুসকল, যিসকলে এটা প্ৰশ্ন শুদ্ধকৈ উত্তৰ দিব পাৰিব তেখেতসকলৰ নাম মই অহা ভিডিঅ'ত প্ৰকাশ কৰিম। বন্ধুসকল, যোৱাটো ভিডিঅ'ত আপোনালোকলৈ প্ৰশ্ন আছিল যে অসমৰ জাতীয় চৰাই কি আছিল। হয় বন্ধুসকল, যোৱাটো ভিডিঅ'ত আপোনালোকলৈ প্ৰশ্ন কৰিছিলোঁ মই যে অসমৰ জাতীয় চৰাই কি আছিলে। বন্ধুসকল, শুদ্ধ উত্তৰটো হ'ল দেওহাঁহ। হয় বন্ধুসকল, অসমৰ জাতীয় চৰাই হ'ল দেওহাঁহ। বন্ধুসকল, মোৰ ইউটিউব চেনেলত এই প্ৰশ্নটো শুদ্ধকৈ উত্তৰ দিছে কৌশিক পাপুল, সোণাম নাথ আৰু অসমীয়া পাঠশালাই। বন্ধুসকল, মোৰ ফেচবুক পেজত উত্তৰ দিছে ৰাতুল নাথ, অঞ্জু আৰা, এম ইয়াছিন, জাতীয় সেৱক ডম্বৰু গগৈ, অৰূপ চৌধুৰী, ৰাতুল ৰাভা, পাৰ্থ প্ৰতিম বৰুৱা আৰু সমৰজিৎ কলিতাই। বন্ধুসকল, যিসকল বন্ধুৱে এই প্ৰশ্নটি শুদ্ধকৈ উত্তৰ দিলে মই আটাইলৈ মোৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰিলোঁ। লগতে টেলেণ্ট আছাম ইউটিউব চেনেলটোৰ তৰফৰ পৰা তেখেতসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। বন্ধুসকল, এইখিনিতে এষাৰ কথা কৈ থওঁ, যিসকলে মোৰ ভিডিঅ'সমূহৰ প্ৰশ্নৰ 5টাকৈ প্ৰশ্ন শুদ্ধকৈ উত্তৰ দিব পাৰিব তেখেতসকলক মোৰ চেনেলৰ অনুষ্ঠান এই মাহৰ তিথিলৈ মই আমন্ত্ৰণ জনাম। আহক বন্ধুসকল, আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আজিৰ ভিডিঅ'টো অসমৰ ক'ত কি উদ্যোগ আছে তাৰ ওপৰতে প্ৰশ্নসমূহ যুগুতোৱা হৈছে। বন্ধুসকল, আজিৰ ভিডিঅ'ৰ প্ৰথমটো প্ৰশ্ন হ'ল যে অসমৰ ক'ত বিলাতী মাটিৰ কাৰখানা আছে। হয় বন্ধুসকল, ভিডিঅ'ৰ প্ৰথমটো প্ৰশ্ন হ'ল যে অসমৰ ক'ত বিলাতী মাটিৰ কাৰখানা আছে। উত্তৰটো হ'ল বোকাজান। হয় বন্ধুসকল, অসমৰ বিলাতী মাটিৰ কাৰখানা আছে বোকাজানত। বন্ধুসকল, ভিডিঅ'ৰ দ্বিতীয়টো প্ৰশ্ন হ'ল যে অসমৰ ৰাসায়নিক সাৰ কাৰখানা ক'ত আছে। হয় বন্ধুসকল, ভিডিঅ'ৰ দ্বিতীয়টো প্ৰশ্ন হ'ল যে ৰাসায়নিক সাৰ কাৰখানা ক'ত আছে। উত্তৰটো হ'ল নামৰূপ। হয় বন্ধুসকল, ৰাসায়নিক সাৰ কাৰখানা আছে নামৰূপত। বন্ধুসকল, ভিডিঅ'ৰ পাছতো প্ৰশ্ন হ'ল যে লোৰ তীখাৰ কাৰখানা ক'ত আছে। হয় বন্ধুসকল, ভিডিঅ'ৰ পাছতো প্ৰশ্ন হ'ল যে লোৰ তীখাৰ কাৰখানা ক'ত আছে। উত্তৰটো হ'ল গুৱাহাটী আৰু তিনিচুকীয়াত। হয় বন্ধুসকল, লোৰ তীখাৰ কাৰখানা আছে গুৱাহাটী আৰু তিনিচুকীয়াত। বন্ধুসকল, প্ৰশ্ন হ'ল যে কপাহী সূতাৰ কল ক'ত আছে। হয় বন্ধুসকল, অসমৰ কপাহী সূতাৰ কল ক'ত আছে। উত্তৰটো হ'ল চাৰিদুৱাৰ। হয় বন্ধুসকল, কপাহী সূতাৰ কল অসমৰ চাৰিদুৱাৰত আছে। বন্ধুসকল, আমিতো সকলোৱে চেনি খাওঁ। হয় বন্ধুসকল, আমি সকলোৱে চেনি খাওঁ। বন্ধুসকল, প্ৰশ্ন হ'ল যে অসমৰ চেনিকল ক'ত আছে। হয় বন্ধুসকল, ভিডিঅ'ৰ প্ৰশ্নটো হ'ল যে অসমত চেনিকল ক'ত আছে। উত্তৰটো হ'ল বৰুৱা বামুণ গাঁও আৰু বিশ্বনাথ চাৰিআলিত। হয় বন্ধুসকল, অসমত চেনিকল আছে বৰুৱা বামুণ গাঁও আৰু বিশ্বনাথ চাৰিআলিত। প্ৰাকৃতিক গেছ প্ৰকল্প ক'ত আছে আপুনি জানেনে। হয় বন্ধুসকল, ভিডিঅ'ৰ প্ৰশ্নটো হ'ল যে প্ৰাকৃতিক গেছ প্ৰকল্প ক'ত আছে। উত্তৰটো হ'ল দুলীয়াজান, গুৱাহাটী আৰু বঙাইগাঁও। হয় বন্ধুসকল, অসমৰ প্ৰাকৃতিক গেছ প্ৰকল্প আছে দুলীয়াজান, গুৱাহাটী আৰু বঙাইগাঁৱত। বন্ধুসকল, ভিডিঅ'ৰ পাছৰ প্ৰশ্নটো হ'ল যে অসমত মৰাপাটৰ কাৰখানা ক'ত আছে। হয় বন্ধুসকল, ভিডিঅ'ৰ পাছতো প্ৰশ্ন হ'ল যে অসমত মৰাপাটৰ কাৰখানা ক'ত আছে। উত্তৰটো হ'ল শিলঘাট। হয় বন্ধুসকল, অসমৰ মৰাপাটৰ কাৰখানা আছে শিলঘাটত। বন্ধুসকল, প্ৰশ্ন হ'ল জুইশলাৰ কাৰখানা ক'ত আছে। হয় বন্ধুসকল, প্ৰশ্ন হ'ল যে অসমত জুইশলাৰ কাৰখানা ক'ত আছে। উত্তৰটো হ'ল ধুবুৰীত। হয় বন্ধুসকল, অসমৰ জুইশলা কাৰখানা আছে ধুবুৰীত। বন্ধুসকল, কাঁহ পিতলৰ বাচন নিৰ্মাণৰ কাৰখানা ক'ত আছে আপোনাৰ মনত আছেনে। হয় বন্ধুসকল, প্ৰশ্ন হ'ল যে অসমৰ কাঁহ পিতলৰ বাচন নিৰ্মাণৰ কাৰখানা ক'ত আছে। বন্ধুসকল, উত্তৰটো হ'ল সৰ্থেবাৰী। হয় বন্ধুসকল, অসমত কাঁহ পিতলৰ বাচনৰ নিৰ্মাণৰ কাৰখানা আছে সৰ্থেবাৰীত। বন্ধুসকল, আমি কাঁহ পিতলৰ বাচন তৈয়াৰ কৰা কাৰখানাৰ কথা ইতিমধ্যে আমি গম পাইছোঁ। বন্ধুসকল, ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল যে এলুমিনিয়ামৰ বাচন তৈয়াৰ কৰা কাৰখানা ক'ত আছে। হয় বন্ধুসকল, অসমত এলুমিনিয়ামৰ বাচন তৈয়াৰ কৰা কাৰখানাৰ ক'ত আছে। উত্তৰটো হ'ল তিনিচুকীয়া, মৰাণ, আমগুৰি, আমিনগাঁও, নলবাৰী আৰু বঙাইগাঁও। হয় বন্ধুসকল, অসমত এলুমিনিয়ামৰ বাচন তৈয়াৰ কৰা কাৰখানা আছে তিনিচুকীয়া, মৰাণ, আমগুৰি, আমিনগাঁও, নলবাৰী আৰু বঙাইগাঁও। বন্ধুসকল, ভিডিঅ'ৰ শেষৰটো প্ৰশ্নলৈ যাওঁ। হয় বন্ধুসকল, এই শেষৰ প্ৰশ্নটোৰ উত্তৰ আপোনালোকে দিব লাগিব আৰু যিসকলে শুদ্ধকৈ উত্তৰ দিব পাৰিব তেখেতসকলৰ নাম মই অহা ভিডিঅ'ত প্ৰকাশ কৰিম। আৰু বন্ধুসকল, যিসকল বন্ধুৱে মোৰ 5টা প্ৰশ্ন শুদ্ধকৈ উত্তৰ দিব পাৰিব তেখেতসকলক এদিন মোৰ অনুষ্ঠান এই মাহৰ অতিথিলৈ মই আমন্ত্ৰণ জনাম। বন্ধুসকল, আজি শেষৰটো প্ৰশ্ন অৰ্থাৎ আপোনালোকলৈ আগবঢ়োৱা প্ৰশ্নটো হ'ল যে অসমৰ জাতীয় গছ কি আছিলে। হয় বন্ধুসকল, প্ৰশ্নটো মই আকৌ এবাৰ কৈ দিছোঁ, অসমৰ জাতীয় গছ কি আছিলে। বন্ধুসকল, এতিয়ালৈকে যদি আপোনালোকে মোৰ এই মাহৰ অতিথি অনুষ্ঠানৰ ভিডিঅ'সমূহ চোৱা নাই তেতিয়াহ'লে মই ডিছক্ৰিপশ্যনত মোৰ এই লিংকটো দি দিম, তাত গৈ আপোনালোকে চাব পাৰিব। বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগিলে এটা লাইক কৰিব আৰু এতিয়ালৈকে যদি আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল প্ৰেছ কৰিব। আজিলৈ আহোঁ বন্ধুসকল, জয় অসম।